1 আগষ্টৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আহিছে এটা সুখবৰ। 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টৰ পৰাই লাভ কৰিব এই ধন। চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ হিতাধিকাৰীৰ বাবে বিশেষ ভাল খবৰ। এই 4 ডিষ্ট্ৰিক্টৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ ধন। বানৰ পৰিস্থিতিৰ বাবে এই ডাঙৰ সিদ্ধান্ত চৰকাৰৰ। 4 ডিষ্ট্ৰিক্টৰ বান পৰিস্থিতিৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব 15,000কৈ টকা। অৰ্থাৎ এই 4 ডিষ্ট্ৰিক্টৰ পৰিয়ালে লাভ কৰিব 17,500 টকা। সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ পৰৱৰ্তী খবৰ। 17ৰ 5 কিলোমিটাৰৰ ভিতৰত কোনেও কিনিব নোৱাৰিব ভূমি। বৰপেটা, মাজুলী, বৰদৰবাত কেৱল স্থানীয় লোকেহে থাকিব। 17ত স্থানীয় লোকৰ মাজতহে ভূমি কিনা বেচা কৰিব পাৰিব। সদনত এই ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ পৰৱৰ্তী খবৰ। এতিয়া মিয়া অসমীয়া, হিন্দু মুছলমান কৰাৰ সময় নহয়। অসমত বাস কৰা প্ৰতিজন লোকে হাতে হাতে ধৰি আগবঢ়াৰহে সময়। আপোনালোকে কোনো ধৰণৰ সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি নকৰিব। আমি সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰি আছোঁ। এই মন্তব্য কৰিছে জিতু বৰুৱাই।